নমস্কাৰ বন্ধুসকল, ৰিডিপছ লাভ ডায়েৰী নামৰ আমাৰ এই ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আহক আজি জানি লওঁ বুদ্ধিমান মানুহৰ 6টা বিশেষ গুণৰ বিষয়ে। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বুদ্ধিমান মানুহৰ প্ৰথম গুণটো হৈছে অতৃপ্ত জিজ্ঞাসাৰ অধিকাৰী। অৰ্থাৎ তেওঁলোকে প্ৰতিটো কথাতে প্ৰশ্ন তুলিব পাৰে আৰু সেই প্ৰশ্নৰ উত্তৰ বিচাৰিয়ে তেওঁলোকে তৃপ্ত হয়। আৰু এইটো এটা বুদ্ধিমান মানুহৰ বহুত ভাল গুণ, কাৰণ যিকোনো কথাতে আপুনি যেতিয়া প্ৰশ্ন উত্তৰ বিচাৰে তেতিয়া আপুনি সেই কথাটো অধিক বহলভাৱে জানিবলৈ চেষ্টা কৰে। বুদ্ধিমান মানুহসকলে নিজৰ অল্প জ্ঞানৰ কথা জানে। তেওঁলোকে য'ত অল্প জ্ঞান প্ৰকাশ পায় তাত কথাটো আঁতি গুৰি মাৰি জানি লৈ সেই বিষয়ত মাত মাতে আৰু কেতিয়াও সেই বিষয়টো নজনাকৈ মাত নামাতে। অল্পবিদ্যা ভয়ংকৰী বুলি এই বাক্যষাৰ তেওঁলোকে ভালদৰে হৃদয়ংগম কৰিব পাৰে আৰু সেইকাৰণে তেওঁলোকে জীৱনত উন্নতিও কৰে। বুদ্ধিমান মানুহে সদায় কিবা নতুন কৰাৰ প্ৰয়াস কৰে। তেওঁলোকৰ দৃষ্টিকোণ আচৰিত ধৰণৰ হয়। তেওঁলোকে বুজি পায় কিদৰে নতুনকৈ এটা কাম কৰিব পাৰিলে শুভ হয় আৰু তেওঁলোকৰ এই দৃষ্টিকোণৰ বাবে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰা দেখা যায় আৰু তেওঁলোকে নতুন কাম কৰি যথেষ্ট উৎসাহিত হয়। তেওঁলোকে কেতিয়াও অদৰকাৰী কাজিয়া পেচাল বা আনৰ কথা সমালোচনা কৰা আদিত সময় নষ্ট নকৰে। তেওঁলোকে এইবিলাক খুব বেয়া পায়। তেওঁলোকে নিজৰ কামত তথা সমাজৰ হিতৰ সাধনত সদায় ব্যস্ত হৈ থাকে। তেওঁলোকে এইবোৰ অলাগতিয়াল কথাত মন দিবলৈ কেতিয়াও সময় নাপায় আৰু এইটো হৈছে বুদ্ধিমান মানুহৰ আটাইতকৈ ভাল গুণ। বুদ্ধিমান মানুহসকলে যিকোনো পৰিস্থিতিতে বিতত নহয়। তেওঁলোকে যিকোনো পৰিস্থিতিতে নিজকে খাপ খুৱাব পাৰে তথা যদি পৰিস্থিতি বেয়াও হয় সেই পৰিস্থিতিক নিজৰ ক্ষমতা বা নিজৰ অভিজ্ঞতাৰ পৰা বা নিজৰ বুদ্ধিবৃত্তিৰ ফালৰ পৰা সফলতাৰে আগৰ স্থিতিলৈ ঘূৰাই আনিব পাৰে। তেওঁলোকে কেতিয়াও পৰিস্থিতিৰ লগত হাৰি নাযায়। বুদ্ধিমান মানুহে কেতিয়াও কাৰো ওপৰত চকু মুদি বিশ্বাস নকৰে আৰু এইটো কাম কোনো সাধাৰণ লোকেও কৰিব নালাগে, কাৰণ চকু মুদি বিশ্বাস কৰা মানে আপুনি নিজৰ হাত এখন কোঠাৰ তলত দিয়া যেন আৰু সেই কোঠাখনে আপোনাক কেতিয়া কাটে হিচাপ নাই। গতিকে প্ৰামাণিক তথ্য নোপোৱালৈ বুদ্ধিমান মানুহে কেতিয়াও কাকো বিশ্বাস নকৰে। বন্ধুসকল, এই 6টা আছিল বুদ্ধিমান মানুহৰ প্ৰধান লক্ষণ। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনে ধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।